হেল্ল' বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম কেনেকৈ বেনাৰ সাইজ লোৱা যায় বেনাৰ বনোৱা যায় ফটোশ্বপত তাৰ বিষয়ে অলপ আপোনালোকক মই জনাবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আমি যদি এখন বেনাৰ বনাবলৈ যাওঁ আমি ফটোশ্বপ যাব লাগিব ফটোশ্বপত এই বেনাৰ বনোৱা হয় কয়েলটো বনায় কিন্তু মই আপোনালোকক ফটোশ্বপত দেখাম ফটোশ্বপত আপোনালোকে প্ৰথমতে আপুনি বেনাৰৰ সাইজ ল'ব লাগিব বেনাৰৰ সাইজ কিমান আছে মই প্ৰথমতে ফাইলত যাম ফাইলত গৈ নিউ কৰিম নিউ কৰাৰ পিছত আপোনালোকে ইয়াত ইনচিজ কৰি ল'ব ইনচিজত উলিয়ালে আপোনাৰ সাইজবোৰ উলিয়াবলৈ সুবিধা হয় যদি আপোনালোকৰ বেনাৰখন মই এক্সাম্পল হিচাপে লৈছো 3 ফুট বাই 2 ফুট 3 ফুট বাই 2 ফুট যদি আপোনালোকৰ বেনাৰখন ওয়াইড 3 ফুট হাইট 2 ফুট এতিয়া আপোনালোকে ইনচিত ল'লে 3 into 12 কৰিব 36 মানে 3 ফুটত আপোনাৰ 36 ইঞ্চ হয় আৰু আপোনালোকে যদি 2 ফুট কৰে 2 ফুট 2 into 12 2 পাং 24 2 ফুটত আপোনালোকে 24 ল'ব ইঞ্চিছ আৰু ৰিজল্যুশন আপোনালোকে 72 ৰাখিব আৰু মুঠ CMYK ৰাখিব CMYK এইকাৰণে ৰাখিব CMYK কম্পিউটাৰত বনাওঁতে যিটো কালাৰ দেখা পাব প্ৰিন্টিঙত সেইটো কালাৰেই হ'ব আৰু যদি আপোনালোকে RGB ৰাখে তেতিয়াহ'লে কম্পিউটাৰত দেখিব এটা কালাৰ প্ৰিন্টিঙত হ'ব এটা কালাৰ সেইকাৰণে আপোনালোকে CMYK কালাৰ ৰাখিব ওকে কৰি দিব সাইজ ইকো হল 3 ফুট বাই 2 ফুট আপোনালোকে এক্সাম্পল যিমান ফুট হয় আপোনালোকে যদি হয় 6 ফুট ওয়াইড 6 ফুট 6 into 12 কৰি দিব 72 ইঞ্চ যদি হাইট 4 ফুট 4 into 12 48 ইঞ্চ এইটো হিচাপত আপোনালোকে 12 টো প্লাস কৰি যাব এতিয়া মই 3 ফুট বাই 2 ফুটত এটো মই এটা সাইজ ললো আৰু আপোনালোকে ইয়াত এটো টেক্সট লৈ প্লানি ইয়াত টেক্সট ক্লিক কৰিব আৰু টেক্সট ক্লিক কৰি আপোনালোকে যি লিখে হাই যি লিখে আপোনালোকে যেনেকে এক্সাম্পল মই আপোনালোকক দিছো ডাষ্টৰ STORE স্মল লেটাৰ হৈ গ'ল কে মাৰি দিলে কেপিটেল হৈ যাব ডাষ্টৰ এক্সাম্পল এটো আপোনালোকে এনেকে কৰি ইয়াত মাউছেদি এটো আপোনালোকে ডাঙৰ কৰি দিব মই এক্সাম্পল দিছো মই আপোনালোকৰ ডিজাইনটো পিছত আৰামত ভালকৈ দেখাম কিন্তু মই এক্সাম্পল দিছো আপোনালোকে এটো কন্ট্ৰোল A মাৰি T মাৰি এটো আপোনালোকে মাজত ৰেক্টেংগুলটো ৰাখি ল'ব এই আঠডাল ৰাখি ল'ব তেতিয়া আপোনালোকৰ মিডল পইণ্টত উলিয়াবলৈ সুবিধা হ'ব আৰু আপোনালোকে এটো ক্লিক কৰি এটো আপোনালোকে মিডলত আনি ল'ব এটো টি মাৰিব এটো আপোনালোকৰ ফন্টটো ইয়াত চেঞ্জ কৰিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ফন্ট চেঞ্জ কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰিব আৰু আপোনালোকে ইয়াত এটো সিলেক্ট কৰি এনেকৈ আপোনালোকে সিলেক্ট কৰি কন্ট্ৰোল শিফট এন মাৰি নিউ লেয়াৰ কৰি ল'ব আৰু ইয়াত আপোনালোকে কালাৰ সিলেক্ট কৰি ইয়াত আপোনালোকে যি কালাৰ চয়েস কৰে পাৰ্চেন্টেজ দিব কালাৰ মই আপোনালোকক সম্পূৰ্ণ দেখাম কালাৰ পাৰ্চেন্টেজ দিব তেতিয়া আপোনালোকৰ পুৰা 100% কালাৰ থাকিব ইয়াত আপোনালোকে আখৰত যি কালাৰ দিয়ে ইয়াত দিব পাৰে ইয়াত আপোনালোকে সিলেক্ট কৰিব পাৰে yellow 100% দিছো yellow এনেকৈ আপোনালোকে বনাব পাৰে আৰু ইয়াত এড্ৰেছ দিব পাৰে যি ইচ্ছা এড্ৰেছ দিলে পিন নম্বৰ দিলে আপোনালোকৰ যি ডাষ্ট তেনেকৈ আপোনালোকে এড্ৰেছ দি ধুনীয়াকৈ ডিজাইন কৰিব পাৰে নিজৰ ইচ্ছা মতে আৰু আপোনালোকক মই দেখাম কেনেকৈ ডিজাইন কৰা যায় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আপোনালোকে এটা বস্তু এই পেন টুলটো দেখিছেনে পেন টুলটো আপোনালোকে বহুত ডিজাইন কৰিব পৰা যায় যেনেকৈ এটো সিলেক্ট কৰিলে ইয়াত আপোনালোকে এনেকৈ ব্ৰেন কৰি দিলে আৰু এটো এনেকৈ দিলে এটো এনেকৈ কৰাৰ পিছত আপোনালোকে চাই থাকক এটো নিউ লেয়াৰ কৰিলে ইয়াত আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে কালাৰ দি দিয়ক এটো মই আপোনালোকক দেখাম মই এটো কালাৰ মই সদায় পাৰ্চেন্টেজ ইউজ কৰিম সেইকাৰণে মই ডাইৰেক্ট পাৰ্চেন্টেজ ৰেড ইউজ কৰিছো ৰেড পাৰ্চেন্টেজ এটো ৰেড দি দিছো এনেকৈ কৰি আপোনালোকে নিজৰ ষ্টাইলত বনাব পাৰে আৰু আপোনালোকে অসমীয়াৰ কিছুমান ফন্ট আছে আছামিজ ফন্টটো নৰমেল ফন্ট হয় আছামিজত নৰমেল ফন্ট থাকে কোনো আপোনালোকৰ ষ্টাইল নাথাকে কিবা নাথাকে মই আপোনালোকক বেলেগ এটা ভিডিঅ' বনাই দেখাম
তাত অসমীয়া কেনেকৈ ফন্ট বনোৱা যায় মই এক্সাম্পল বনাই ৰাখিছোঁ আপোনালোকক মই দেখাই দিছোঁ মই বনাই ৰাখিছোঁ আছামিজৰ কিছুমান ফন্ট এইটো এটা হ'ল আপোনাৰ আছাম টিপছ বুলি এইটো মোৰ চেনেলটো আৰু চেনেলটোত এইটো অসম টিপছ বুলি আছে ইয়াত মই অসমটো মই নিজেই ফন্ট ক্ৰিয়েট কৰিছোঁ ইয়াত চব এক্সট্ৰা আছে এইটো হ'ল অসম এইটো এইটো মটো এক্সট্ৰা আছে এইটো হ'ল অসমটো মই এক্সট্ৰাকে ক্ৰিয়েট কৰিছোঁ নিজেই বনাইছোঁ অসম আৰু আপোনালোকক মই দেখাম এইটো এটা বনাইছিলোঁ মই বিহুত আপোনাৰ এইটো 2019 চনত কুঁৱৰী বুলি এইটো চব এক্সট্ৰা আছে চব এইটো মাজতো এক্সট্ৰাকে মই দিছোঁ এইটো চৌকাৰ এইটো চব এক্সট্ৰা মই আপোনালোকক দেখাম কেনেকৈ বনোৱা যায় আপোনালোকে এদিন মই আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এটা বনাইছোঁ আপোনালোকে চাওক এক্সাম্পলত ৰঙালী বিহু এইটো এটা বনাইছিলোঁ মই নিজে ফ্ৰণ্ট নিজে ফটোশ্বপত আৰ্ট কৰিছিলোঁ কেনেকৈ কৰে এখন মই বেনাৰ বনাইছিলোঁ বিদিশা বুলি এইটো মই ফ্ৰণ্টটো নিজে বনাই দিছিলোঁ এখন মই এইটো বিদিশা দেখিছে এইটো হচৰিকাৰ আগাডাল এডাল দেখিছে এক্সট্ৰা তেনেকৈ মই চব এক্সট্ৰা এডাল মাৰ্কাৰ এইবোৰ এক্সট্ৰা এইবোৰ নিজে ক্ৰিয়েট কৰিছিলোঁ আপোনালোক মোৰ লগত এতিয়া নিশ্চয় মই দেখাম আৰু বেনাৰ এনেকৈ মই ডিজাইন কৰিছিলোঁ মই বেনাৰ ডিজাইনো এদিন দেখাম এইবোৰ হ'ল মই বেনাৰ ডিজাইন কৰিছিলোঁ আৰু আপোনালোকক এই ওপৰত এইটো দেখিছেনে এইটো ডিজাইন কেনেকৈ বনোৱা যায় মই সেইটো দেখাম তাত আপোনালোকৰ মই নিজ চইচৰে আপোনালোকে কালাৰ দিব পাৰে যি কালাৰ দিয়ে ৰেড দিয়ে ব্লেক দিয়ে যি কালাৰ দিয়ে আপোনালোকে দিব পাৰে এই বস্তুটো কেনেকৈ বনায় এই বস্তুটো যিটো ষ্টাইল আহিছে সেই ষ্টাইলটো কেনেকৈ বনায় মই আপোনালোকক এদিন দেখাম আৰু এখন মই বেনাৰ বনাইছিলোঁ এখন হেপী নিউ ইয়াৰ 2019 সেইটো এনেকৈ মই বনাইছিলোঁ আপোনালোকক ডিজাইন দেখাম মই আজি জাষ্ট মই চিম্পুল দিছোঁ আৰু এখন মই বিহু বেনাৰ বনাইছিলোঁ 2019 এইটো বহাগীটো মই ফন্টটো বনাইছিলোঁ ক্ৰিয়েট কৰিছিলোঁ নিজে আৰু বিহুটো এইটো ক্ৰিয়েট কৰা আৰু কুঁৱৰী দেখিছে ক্ৰিয়েট কৰিছিলোঁ এনেকৈ মই বনাইছিলোঁ আপোনালোকক মই এদিন মই দেখাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক মই নেক্সট ভিডিঅ'ত মই আপোনালোকক কেনেকৈ ফোন বনাই আছামিজ মই আপোনালোকক নিশ্চয় দেখাম আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব